গাইজ মই ৰেডি হৈ গ'লোঁ মানে আজি পূৰা চাংগা হৈ মানে ৰেডি চেডি হৈ গ'লোঁ গা পা ধুই কাপোৰ চাপোৰ পিন্ধিলোঁ ৰাতিপুৱা এতিয়া 7:30 হৈছেহে আৰু আজি মই গৈ আছোঁ থামনেল চাই চাগে গম পালে মই ক'ত গৈ আছোঁ। আজি গৈ আছোঁ মই শ্বুটিঙত মানে আমাৰ এটা গান 1 বছৰ হ'ল যোৱা বছৰ দুৰ্গা পূজাত এইটো গানটো গাইছিলোঁ আৰু আজি মানে শ্বুটিং হ'ব সেই গানটোৰ। তো আজি শ্বুটিঙত গৈ আছোঁ আৰু কোন কোন আহিছে শ্বুটিঙত হিৰো হিৰইন কোন চাবলৈ হ'লে থাকক আমাৰ লগত আৰু এতিয়া বলক গৈ আছোঁ মই শ্বুটিঙত ৰাস্তাত লগ পাম। এই গাইছ আমি ওলাই আহিলোঁ আৰু এতিয়া আছোঁ বাটত মোৰ ভণ্টিও যাব ভণ্টি মানে এক্টিং কৰিব আৰু এতিয়া গৈ আছোঁ মানে ৰাকেশ দাৰ ঘৰ ৰাকেশ দা কোন পিছত গম পাই যাব মানে আমাৰ গানৰ মেইন ছিংগাৰটো আৰু কো ছিংগাৰ হিচাপে মই আছিলোঁ আৰু এতিয়া গৈ আছোঁ মানে ৰাকেশ দাৰ ঘৰৰ পৰা চব মানুহ চানুহ মিলি এক্টৰ চেক্টৰ চব মিলি কিনে ডাইৰেক্ট শ্বুটিং ষ্টলত যাম আৰু ক'ত গৈ আছোঁ তাতে চাব পাৰিব। তেতিয়াহ'লে থাকক আমাৰ লগত ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু এনেকৈ গৈ আমি পাই গ'লোঁ ৰাকেশ দাহঁতৰ ঘৰ আৰু ৰাকেশ দাহঁতৰ ঘৰ তাতে কোনো ক্লিপ নল'লোঁ ডাইৰেক্ট গাড়ীত উঠি ওলাই গ'লোঁ। আমি ফাইনেলি গৈ আছোঁ গাড়ীত আছোঁ আৰু এই আমাৰ ডান্সাৰ আৰু আমাৰ মেইন এক্টৰ আগত বহি আছে আমাৰ কৰিগ্ৰাফাৰো আগত বহি আছে। গুড মৰ্ণিং। আমি এতিয়া ওলালোঁ গাড়ীত আছোঁ আৰু বাকী গাড়ীবিলাক পিছত আহি আছে আৰু এতিয়া আমি ডাইৰেক্ট মেইন জেগাত গৈ আছোঁ। আমি গৈ আছোঁ আৰু আমাৰ ডান্সাৰসকল হাই বুলি কৈ দিয়া চব ডান্সাৰ। এতিয়া আমি বাগানৰ মাজত আছোঁ মানে মেইন জেগাটোত গৈ আছোঁ আৰু চবে আহি আছে। এই আমাৰ ৰাকেশ দা আহি আছে পুৰা বলক গাইছ আমি আহি গ'লোঁ বাগানৰ মাজত মানে ইয়াতে শ্বুটিং হ'ব। তাতে কেমেৰা চেমেৰা ফিট কৰি আছে দেখা পাই আছে চাগে আৰু বক্স চক্স লৈ ৰেডি আৰু আমাৰ ডান্সাৰসকল আমি এতিয়া ওলাইছোঁ। এতিয়া শ্বুটিং আৰম্ভ হৈছে আৰু মেকআপ লওঁ অলপ। এতিয়া মেকআপ ল'বগৈ আৰু তাতে হিৰইন আৰু হিৰো তাতে মেকআপ লৈ আছে আৰু আমাৰ ডান্সাৰসকলে এতিয়া ল'ব আৰু এতিয়া বলক এতিয়া চাওঁ শ্বুটিংটো কেনেকৈ হয়। জীৱনৰ ফাৰ্ষ্ট আহিছে শ্বুটিঙত বিদ্যা আৰু ইয়াত আমাৰ আৰ্টিষ্টসকলে মানে মেকআপ লৈ আছে। ইয়াত দেখা পাই আছে আপোনালোকে আমাৰ লেডি কেৰেক্টাৰসকলে মানে ইয়াতে হেৰি কৰি আছে মেকআপ লৈ আছে আৰু এয়া হৈছে আমাৰ হিমা বা মানে এক্ট্ৰেছ আমাৰ এইটো গানটোত এক্ট্ৰেছ হিচাপে লোৱাইছে তেওঁ মেকআপ লৈ আছে আৰু মানে চবেই নিজৰ কামত ব্যস্ত হৈ আছে। এই সকলোৱে মেকআপ লৈ আছে আৰু তেনেকৈ কাম চলি আছে আৰু হিৰো মানে কথাটো হ'ল কি এই তাতে আহিছিলোঁ আমাৰ শ্বুটিং জেগাটো আছিল তাতে শ্বুটিঙৰ জেগাটো কিন্তু মানে বৰষুণ আহি গ'ল তো বৰষুণ অহাৰ কাৰণে তাতে মেকআপ কৰি আছিলোঁ। এতিয়া হঠাৎ ইয়াতে আহি গ'ল ঘৰটোৰ ভিতৰত আহি গ'ল আৰু চবেই ইয়াতে ৰখি আছে। আমাৰ হিৰইন বাৰু মেকআপ কৰি আছে আৰু মই অকলে ঘূৰি আছোঁ বক্স মই মানে এই চাউণ্ড মাষ্টাৰটো হয় আৰু বৰষুণৰ কাৰণে মানে বৰ বেয়া অৱস্থা। এতিয়া শ্বুটিংটো বৰ্তমান স্থগিত আছে যিহেতু বৰষুণ পৰি আছে আৰু চাওঁ কি হয় তো চাই থাককচোন কি হয় বাৰু। এয়া আমাৰ এক্টৰ মানে প্ৰেক্টিচ কৰি আছে। আৰু এয়া মই এতিয়া ক্লিপ লোৱা নাই। মই মানে যিহেতু চাউণ্ড মাষ্টাৰ হিচাপে কাম কৰিছোঁ তাতে মোবাইল ধৰাৰ সময় নাই মোৰ আৰু এইটো মোৰে এজন ভাইটি মানে জুবিন নামৰ ভাইটি এটাই এইটো ক্লিপটো লৈ আছে আৰু ধুনীয়াকৈ উঠাইছে পৰিৱেশটো উঠাইছে লগতে শ্বুটিঙৰ লগতে আৰু ইফালে আমাৰ আৰ্টিষ্টসকল ৰেডি মানে এই আমাৰ ৰাকেশ দা মাজত আছে ছোৱালীকেইজনীৰ আৰু এনেকৈ চলি আছে আৰু কাম। এয়া ড্ৰোন শ্বট লৈ আছে এতিয়া মানে এইটো শ্বটটো দুটাও হৈছে ড্ৰোন শ্বট এটা হৈছে আৰু কেমেৰা দিও শ্বট লোৱা হৈ আছে আৰু এয়া আমাৰ ৰাকেশ দা এক্টিং কৰি আছে আৰু এয়া হ'ল আমাৰ হিৰো হিৰইন ধুনীয়াকৈ এক্ট কৰি আছে মানে এইটো ফাইনেল শ্বট লোৱা নাই এইটো মানে প্ৰেক্টিচ কৰি আছে শ্বটটো লোৱাৰ আগত আৰু সেইখিনি আমাৰ জুবিন ভাইটিয়ে উঠাইছে এইখিনি আৰু মইতো যিহেতু তাতে চাউণ্ড মাষ্টাৰৰ কাম কৰি আছোঁ জুবিন ভাইটিয়ে লৈ আছে এইবিলাক ক্লিপ। এতিয়া মানে অলপ ব্ৰেকফাষ্ট টাইম হৈছে ৰাতিপুৱা একো খাই অহা নাছিলোঁ আৰু এতিয়া অলপ খাব দিছে ব্ৰেড দিছে বুট দিছে কণী দিছে তো খাই আছোঁ চবেই মানে ৰেষ্ট লৈ আছে এতিয়া বৰ্তমান আৰু পিছত আকৌ টেক লোৱা হ'ব আৰু আমাৰ ইয়াতে হিৰো হিৰইন বহি আছে মানে ৰেষ্ট লৈ আছে। কি খবৰ দাদা?
লাগিছে জেগাটো আহি বৰ ধুনীয়া জেগা গানটো খুব বিশেষকৈ গানটো ভাল বাগানীয়া গান চাহপাত বাগানত হ'বই যিহেতু শ্বুটিং আৰু বাকী ক'ব খুব ধুনীয়া লাগিছে জেগাখিনি বহুত সুন্দৰ লোকেশ্যন বহুত ধুনীয়া ৱেডাৰটো বহুত বেছি ধুনীয়া আৰু বৰষুণো পৰিছিল অলপ ৰাকেশৰ কথা কৈ দিয়ক কেনেকৈ গাইছে ৰাকেশ দাই বহুত ধুনীয়াকৈ গানটো গাইছে আৰু বিজয়দাই লিখিছে বিজয়দাই লিখিছে ধুনীয়াকৈ নিপেন দাই বহুত ধুনীয়াকৈ কৰিঅ'গ্ৰাফ কৰিছে সকলোখিনি ধুনীয়া থাকি ভাল লাগিছে কৰি ভাল লাগিছে কাম কৰিবলৈ টিমটো ধুনীয়া হয় আৰু এতিয়া ৰেষ্ট লৈ আছে পিছত আকৌ দেখা হ'ব সকলোকে দেখাই দিয়ক চবে মানে খোৱাতে ব্যস্তচোন মই খোৱা হ'ল পুৰা ভোকত আছোঁ সেইটো কাৰণে তো মই মানে খায়ে আছোঁ আৰু চাই থাকক পিছত আমিও খাই আছোঁ এই আমাৰ কৰিঅ'গ্ৰাফাৰ চবে খাই আছে আৰু গাইজ আমি খোৱাৰ মাজতে লগ পাই গ'লোঁ আমাৰ ৰাইটাৰজন এই গানটো মানে এইজনে লিখিছিল নমস্কাৰ দেই কিবা কৈ দিয়কচোন গানটোৰ বিষয়ে গানটো মানে কি আৰু এয়া ফুটিৰ মাজৰ গান আৰু বৰ্তমান চিটুৱেশ্যনৰ ওপৰত নিৰ্ভৰ কৰা গান আৰু মানে জাষ্ট মোৰ আগেদি ধুনীয়া ছোৱালী এজনী গৈ আছে মই ছোৱালীজনীক ভাল পাওঁ আৰু তেওঁ নুবুজে সেয়া মই জোকাইছোঁ সেয়াই আৰু গানটো কিন্তু যি জবৰদস্ত হৈছে আৰু মই যিহেতু মই নিজেও গাইছোঁ গানটো কোৰাছখিনি ময়ে গাইছোঁ মোৰ ভইচটো চাগে আপোনালোকে শুনিলে গম পায়েই আৰু ভাল লাগিছে কিবা আৰু ইয়াতে ধুনীয়াকৈ আমাৰ আৰ্টিষ্টসকলে মানে প্ৰেক্টিচ কৰি আছে শ্বটটো লোৱাৰ আগত সেইটোৱে আৰু ধুনীয়াকৈ কৰা হৈছে কৌশিক দাদা আৰু ইয়াতে আমাৰ আৰ্টিষ্টসকলে অলপ ৰেষ্ট লৈ আছে আৰু কেমেৰা চেমেৰা ছেট কৰি আছে আৰু এইটো ফাইনেল শ্বট লৈ আছে আপোনালোকে দেখা পাই আছে চাগে বাকী কিনে আছে এইখিনি অঁ প্ৰথমে এফালে ৰ'ব অঁ 5 6 go গুইয়া গাইজ সিহঁতৰ মানে অলপ ভাগৰ লাগিছে বোলে তো কেনে লাগিছে কোৱাচোন এক্সপিৰিয়েঞ্চটো মজা মজা মজাহে নেকি আৰু ভাগৱতৰ কি হ'ল ভাগৱতৰ ক'ত বিজি আৰু এইটো মানে লাষ্ট শ্বট লৈ থকা হৈছে তো গাইজ ফাইনেলি আমাৰ মানে শ্বুটিংটো শেষ হ'ল আৰু এতিয়া চবে মানে ঘৰত যাম আৰু তো ৰেডি আৰু আমাৰ এক্টৰ এক্ট্ৰেছবিলাকে কি কয় চাওচোন হেল্ল' গাইজ
কেনে লাগিছে কোৱাচোন তোমালোকৰ ভাল লাগিছে আৰু গালি চালি শুনিছা নাই গালি গালিবিলাক কেনে লাগিছে গালি শুনি বেয়া লাগিছিলে কিন্তু ভাল লাগিছিলে তাইক একো নকয় কিয় আৰু আমাৰ এও অলপ লাজ কৰি আছে দেই লাষ্ট কৰা নাই মোৰ চেনেল আছে তোমাৰ হেৰি মোৰ চেনেলৰ নামটো কৈ দিয়া চেনেলৰ নাম আচ্ছা আচ্ছা তো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ আচ্ছা আচ্ছা ঠিক আছে ক'ব তো গাইজ এতিয়া আমাৰ ব্লগটো শেষ কৰিম দেই আৰু মানে সময় নাই হিৰ' হিৰ'ইনো সিহঁতে চবেই বিজি হৈ আছে আৰু এতিয়া মই ব্লগটো শেষ কৰিম আৰু এইফালে ব্লগ লৈ আছে তো গাইজ মজা লাগিছে গোটেই দিনটো এনজয় কৰি ল'লোঁ এতিয়া ঘৰত যাম আৰু ব্লগটো মানে চাই থাকিবচোন তো গাইজ ফাইনেলিতো শ্বুটিং শেষ হ'লেই আৰু মানে আগতো কৈছোঁ আৰু বিশ্বদা এতিয়া কি কয় কেনে লাগিছে শ্বুটিং দিনটো পাৰ কৰি লৈছে নাজানে গানটো বহুত ধুনীয়া শুনিলে ভাল পাব মিউজিকটো বৰ ধুনীয়া ৰোমাঞ্চৰ আৰু ভিডিঅ'টোতো আহি আছে অতি সোনকালে আহি আছে আৰু চাবই আপোনালোকে আৰু গানটো খালি বাগানত শুনিব ধুনীয়া ফিল হ'ব বাগানৰ মাজত আছোঁ এতিয়াও বাগানৰ মাজত এতিয়া ওলামহে আৰু কিন্তু মজা লাগিছে বহুত ভাল লাগিছে কাম কৰি একেলগে ডান্স কৰিবলগীয়া গান ঠিক আছে দিয়ক চ' গাইজ আৰু একো বিশেষকৈ একো নাগাওঁ হিৰইন বা ক'ত গ'ল হিৰইন চাগে ঘৰ ওলাই গ'ল চাগে তাতে নাগাওঁ তো গাইজ এতিয়া আমি মানে ব্লগটো সমাপ্ত কৰাৰ সময় হ'ল মানে যাওঁ এতিয়া আৰু একেবাৰে ঘৰতে যাওঁ এতিয়া মানে সময় বহুত হৈ গ'ল আৰু একো নাই টাটা বাই বাই